সকলোকে স্বাগতম জনাইছো বিহু যেহেতু পালেহি গতিকে মই ভাবিছো আজি কেইটামান তিল পিঠা বনাম পিঠাটো খুন্দিলো এতিয়া মই তিল পিঠা বনামগৈ পিঠাটো খুন্দিলো কেনেকৈ মই খুন্দিলো সেয়াও আপোনালোকক দেখাওঁচোন আহক আৰু এনেদৰে বৰা চাউল 5 ঘণ্টামান তিয়াই ৰাখি তাৰপাছত এনেকুৱা মই গামলা এটাত এনেদৰে টুকি লওঁ এতিয়া ইয়াত অলপ অলপকৈ চাউল দি দিম বেছিকৈ নিদিওঁ বেছিকৈ দিলেও দেখিলে খুন্দিব নোৱাৰে সেইকাৰণে অলপ অলপ দিব লাগে প্ৰথমতে এনেদৰে লাহে লাহে ঢেঁকীটো দি থাকিব লাগিব আমি উঠাই পেলাই এতিয়া চালনী তেনেদৰে মই চালি পেলাই তললৈ সেয়া পিঠাগুড়িখিনি কেনেকৈ পৰি গৈছে দেখিছেনে বাৰু চালনীখন ব্যৱহাৰ কৰোঁতে মন কৰিব লাগে যাতে চালনীখন ঘন হয় তেতিয়া পিঠাগুড়িটো বেছি ধুনীয়া হয় আৰু তিল পিঠাটো বেছি ধুনীয়াকৈ এতিয়া এই যে খেৰেচিখিনি দেখিছে এই খেৰেচিখিনি ঢেঁকীটোৰ কাষতে আকৌ থৈ দিম আকৌ ঢেঁকীত এইখিনি খুন্দিব কাৰণে এতিয়া তিলখিনি ভালদৰে ধুই মেলি শুকুৱাই এনেদৰে ভাজি ল'ব লাগে এতিয়া তিলখিনি আকৌ খুন্দি ল'ব লাগিব খুন্দিবলৈও আমি ঢেঁকীয়ে ব্যৱহাৰ কৰিম বেছিকৈ সদায় খুন্দা কৰিলে হৈ যাব এতিয়া এনেদৰে মিহিকৈ গুড়খিনি কাটি ল'ব আগতে খুন্দি থোৱা তিলখিনিৰ লগত এইখিনি সম্পূৰ্ণৰূপে মিহলি কৰি পেলাব বনাবলৈ লৈছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এয়া বনাই আছোঁ মই দুটামান বনালোৱেই এনেদৰে লেতেৰা হৈ যোৱা এখন চাফা কাপোৰ লৈ এনেদৰে মাজে মাজে মচি থাকিব নহ'লে পিঠাকেইটা ভালদৰে নুঠিব তাক বনাই এনেদৰে ছাইডত ৰাখি যাব যাতে পিঠাবোৰ বহুত দিনলৈকে ভাল হৈ থাকে এনেদৰে চামুচ এখনেৰে মই পিঠাগুড়ি অকণমান এনেদৰে লৈ ল'ম তাৱাত এনেদৰে মেলি ল'ম মেলি পেলাই তাৰ পৰা মিহলি কৰি থকা গুড় যিখিনি মিক্সাৰ আছিলে তাত অলপকৈ এনেদৰে দীঘলীয়াকৈ দি দিম আৰু প্ৰচেছটো এনেদৰে মই বনাই থকাৰ দৰে এনেদৰে তাৰপাছত ৰোল কৰি দিম এয়া হৈ যাব এতিয়া তিল পিঠা অৱশ্যে এইটো এটা সাধাৰণ ৰেচিপি সকলোৱে জানে তিল পিঠা বনাবলৈ তথাপিও মই ভিডিঅ'টো বনালোঁ যিহেতু বিহু আহি আছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো দবাই দিব বহুত বহুত ধন্যবাদ একেবাৰে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ